হেল্ল' ফ্ৰেণ্ড, মই ৰাখী মোৰ চেনেল ৰাখীৰ কিটচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই হোটেল ধাবাৰ ষ্টাইলত বনোৱা পালক পনীৰ, যিহেতু খাবলৈ বহুত ধুনীয়া হয়, মই আপোনালোকৰ ওচৰলৈ ৰেচিপিটো লৈ আহিছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। আৰু মোৰ পৰা এনেকুৱা আগলৈ নতুন নতুন ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব। আহক তেতিয়াহ'লে দেৰি নকৰি পেলাই আমি ৰেচিপিটোৰ ওচৰলৈ যাওঁ। পালক পনীৰ বনাবৰ কাৰণে আমাক লাগিব পালেং শাক। এয়া মই পালেং শাক ধুই লৈছোঁ। আৰু লাগিব 2টা পিঁয়াজ, এটা বিলাহী, 5-6টামান কাজু, আদা লৈছোঁ অকণমান, 2টা কেঁচা জলকীয়া লৈছোঁ আৰু নহৰু কেইফুটামান লৈছোঁ। আৰু মই ইয়াতে অকণমান চেনি লৈছোঁ। চেনিটো মই পালেংখিনি যেতিয়া সিজাম তেতিয়া মই চেনিখিনি দিম। চেনি দিলে পালেঙৰ যিটো সেউজীয়া কালাৰ, সেইটো সেউজীয়া কালাৰ ধুনীয়া হৈ থাকে, নহ'লে পালেংখিনি ক'লা হৈ যায়। এতিয়া মই এটা কুকাৰত পালেংখিনি ধুনীয়াকৈ সিজাই ল'ম। এয়া এটা মই কুকাৰ লৈ লৈছোঁ আৰু ইয়াতে মই ধুই ৰখা পালেংখিনি ইয়াত দি দিছোঁ। মোৰ পালেংখিনি একেবাৰে সৰু সৰু হয়, মোৰ ঘৰৰ বাৰীৰ পালেং, সেইটো কাৰণে কাটিবৰ কোনো প্ৰয়োজনেই নাই, একেবাৰে সৰু হয়। এয়া মই ইয়াতে দি দিছোঁ আৰু কাজুকেইটাও মই ইয়াতে দি দিছোঁ আৰু মই চেনি দি দিছোঁ আৰু ইয়াতে মই এটা কেঁচা জলকীয়া দি দিছোঁ। ইয়াত মই পানী ব্যৱহাৰ নকৰোঁ, ইয়াৰ পৰাই যথেষ্টখিনি পানী ওলাব। এতিয়া মই গেছত এটা হুইচেল অহালৈকে ৰাখি দিম আৰু এটা হুইচেল অহাৰ পিছত নমাই ঠাণ্ডাকৈ ৰাখিম। এয়া মই পালেংখিনি সিজাই ল'লোঁ আৰু মই ঠাণ্ডা কৰি পেলাই এটা মিক্সিত দি ৰাখিছোঁ আৰু মই ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। ইয়াত মই বেলেগকৈ পানী নিদিওঁ, যদি আপোনালোকৰ দৰকাৰ হয় তেতিয়াহ'লে অকণমান দি ল'ব। মই এটা ধুনীয়া পেষ্ট কৰি ল'ম এতিয়া। এয়া মোৰ পালেংখিনি ধুনীয়াকৈ পিচি ল'লোঁ। এতিয়া মই সেই একেটা মিক্সি জাৰতে বিলাহী, পিঁয়াজ আৰু আদা, নহৰু আৰু জলকীয়া, এই গোটেইকেইটা এটা ধুনীয়াকৈ মই পেষ্ট কৰি ল'ম। মই এখন এতিয়া কেৰাহী পাতি লৈছোঁ আৰু তাতে মই তেল দিছোঁ। এয়া মই কেৰাহীখনত 4 চামুচমান মই ইয়াত তেল দিছোঁ আৰু তেলখিনি মই ভালকৈ গৰম হ'বলৈ দিছোঁ। এয়া ভালকৈ তেলখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াতে এখিলা তেজপাত দি দিছোঁ আৰু অকণমান মই হিং দিছোঁ। আপোনালোকৰ ওচৰত যদি নাই, নিদিলেও কোনো কথা নাই, এইটো অপশ্যনেল হয়। তাৰপিছত মই অকণমান লৰাই লৈছোঁ আৰু এতিয়া মই ইয়াতে বিলাহী, পিঁয়াজ, আদা, নহৰু যিখিনি মই ইয়াত পেষ্ট কৰি ৰাখিছিলোঁ সেইখিনি মই লাহেকৈ দি দিম আৰু ধুনীয়াকৈ মই লৰাই ল'ম। এইখিনি অলপ সময় মই ভাজি ল'ম। এয়া মোৰ পিঁয়াজ, বিলাহী, আদা, নহৰু, জলকীয়া গোটেইখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া মই গেছটো অকণমান কমাই ৰাখিছোঁ আৰু ইয়াতে মই শুকান মছলাখিনি দিম। সোৱাদ অনুসৰি মই নিমখ দিছোঁ, জিৰা পাউডাৰ দিছোঁ আৰু ধনিয়া পাউডাৰ দিছোঁ আৰু অকণমান মই কাশ্মীৰী লাল মিৰ্চ পাউডাৰ দিম, বেছি নিদিওঁ, অকণমান দিম। ইয়াত মই হালধি ব্যৱহাৰ নকৰোঁ, এইটো যিহেতু পালক পনীৰ হয়, এইটো সেউজীয়া হৈ থাকিব, হালধি দিলে কালাৰটো বেলেগ হৈ যাব। এয়া মোৰ মছলাখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। এয়া দেখিছে ধুনীয়াকৈ তেল ওলাইছে। ইয়াতে মই যিখিনি পালেঙৰ পেষ্ট কৰি ৰাখিছিলোঁ এয়া দি দিছোঁ ইয়াতে। আৰু এতিয়া মই ধুনীয়াকৈ পেষ্টখিনি অলপ সময় ভাজি ল'ম। লৰাই থাকিব, নহ'লে গোটেই পেষ্টখিনি তলৰ পৰা লাগি আহিব। এয়া দেখিছে, মই যিহেতু সিজাওঁতে অকণমান চেনি দিছিলোঁ, সেইকাৰণে কালাৰটো সেউজীয়া হৈ আছে। এয়া অকণমান লৰাই থাকিব। এয়া মই ধুনীয়াকৈ পেষ্টখিনি এতিয়া মই ভাজি আছোঁ। এতিয়া মই অকণমান সময় ঢাকনাখন মাৰি দিম। এয়া আৰু গেছটো কমাই ৰাখিছোঁ। এয়া মোৰ পালেংখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল। এতিয়া ইয়াতে মই এগিলাচ গৰম পানী দিম
পানীটো আপোনালোকে নিজৰ গ্ৰেভি অনুযায়ী দি ল'ব। যদি আপোনালোকে ভাতৰ লগত খাব বিচাৰে তেতিয়াহ'লে গ্ৰেভিটো অকণমান বেছিকৈ দিব পাৰে, আৰু যদি ৰুটিৰ লগত পৰঠাৰ লগত খাব বিচাৰে তেতিয়াহ'লে অকণমান পানীটো কমাই দিলেও কথা নাই। এতিয়া মই অলপ সময় উতলিবলৈ দিছোঁ। এয়া মোৰ গ্ৰেভিখিনি উতলি আছে। এতিয়া মই ইয়াতে কাটি ৰখা পনীৰখিনি ইয়াত দি দিছোঁ আৰু ভালকৈ লৰাই পেলাই মই আৰু 10 মিনিট সময় উতলিবলৈ দিছোঁ। এয়া মোৰ পালক পনীৰ হৈ গ'ল। ইয়াতে মই অকণমান গৰম মছলা দিম, মই বেছি নিদিওঁ, অকণমান দিম আৰু মই লৰাই ৰাখিম। আৰু মই এখন ঢাকনা দি পেলাই ঢাকনা মাৰি দিছোঁ, নহ'লে গৰম মছলা গোন্ধটো নাইকিয়া হৈ যাব। মই এতিয়া পনীৰখিনিত মই তৰকা মাৰিম, তেতিয়াহে আপুনি হোটেলৰ নিচিনা টেষ্ট পাব, যিটো হোটেল ধাবাত বনায়। মোৰ ওচৰত আচলতে তৰকা পেন নাইকিয়া, সেইকাৰণে মই এখন হেতা তৰকা মাৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। ইয়াতে মই ঘি দিছোঁ এয়া, আৰু ঘিখিনি মই ভালদৰে গৰম হ'ব দিছোঁ। এয়া ঘিখিনি ভালদৰে গৰম হৈ গ'ল। মই গেছটো একদম কমাই ৰাখিছোঁ, আৰু ইয়াতে মই নহৰু দুফুটা মাত্ৰ ইয়াত কুটি ৰাখিছিলোঁ, ইয়াত দি দিছোঁ আৰু ভালদৰে নহৰু কেইফুটা মই ধুনীয়াকৈ লৰাই লৈছোঁ। আপোনালোকে যদি ঘি বেয়া পায় তেতিয়াহ'লে আপোনালোকে তেলত মিঠাতেল দিও ব্যৱহাৰ কৰিব পাৰিব। যিহেতু ধাবা হোটেল এইবিলাকত ঘি ব্যৱহাৰ কৰে বা ট্ৰেডিশ্যনেল হয় এইটো, সেইকাৰণে ঘিটো বেছি ব্যৱহাৰ কৰে। এয়া চাওক, নহৰু কেইফুটা মই অকণমান ৰঙচুৱা হোৱালৈকে লৰাই লৈছোঁ। তাৰপিছত মই এতিয়া গেছটো অফ কৰি দিম। এয়া মোৰ তৰকাখিনি মই নমাই ৰাখিলোঁ, আৰু ইয়াত মই এতিয়া অকণমান ৰেড চিলি পাউডাৰ দি দিম কালাৰটো ভাল হ'বৰ কাৰণে। এয়া, আৰু এই তৰকাখিনি মই ওপৰত দি দিম, আৰু ধুনীয়াকৈ এয়া চাওক, দেখিবলৈ কিমান ধুনীয়া হৈছে। আপোনালোকে নিশ্চয় মোক কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিছে। তেতিয়া মই আগলৈ আৰু নতুন নতুন ৰেচিপি লৈ আহিম। এয়া মোৰ পালক পনীৰ ৰেডি হৈ গ'ল। মোৰ ওচৰত অকণমান গাখীৰৰ সৰ আছিলে, মই ফেটি পেলাই ধুনীয়াকৈ ক্ৰীম নিচিনাকৈ আপোনালোকক অকণমান গাৰ্নিচিং কৰি দেখাইছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, ফেমিলি ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব, আৰু তলত কমেণ্ট কৰি জনাব যে আপোনালোকৰ কেনেকুৱা লাগিছে। আৰু আগলৈ এনেকুৱা নতুন নতুন ৰেচিপি পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আৰু মই পুনৰ আকৌ নতুন এটা ৰেচিপি লৈ আকৌ আপোনালোকৰ ওচৰত আহিম। তেতিয়ালৈ বাই বাই।